বেলেগ ফুটি লৈ গুচি গৈছে গতিকে ক্ষমা কৰিব এই যি ব্যক্তিসকলে যিখিনি আমি সৎ পথে আগুৱাই নিব নোৱাৰোঁ তেতিয়া আমাৰ জন্ম বৃথা হ'ব ক'ত আমি টাইম দিছোঁ ক'ব নোৱাৰোঁ কিন্তু আমাৰ সময় নাই গতিকে এই সময় নথকাটোৰ কাৰণে কিন্তু এটা বিশৃংখলতাৰ ফালে আমি আগবাঢ়ি গৈছোঁ গতিকে এই কথাখিনি কৰিব হ'ল ল'ৰাই আজিকালি আগতে শুবৰ কাৰণে গীত গায় টোপনি যোৱা গীত গায় আজিকালিৰে পৰা এটা বেলেগ দিশলৈ আমি লৈ গৈছোঁ আৰু যিটো কাৰবাৰবিলাক সেই বিদ্যালয়খনলৈ এটা প্ৰত্যাহ্বান আহিছিলে প্ৰত্যাহ্বান মানে কি আমি তেতিয়াই গম পাইছিলোঁ যিহেতু শিক্ষাৰ লগত জড়িত হোৱা যে মোৰ কিনে বহুত এটা বেয়া পৰ্যায়লৈ গৈ আছে হয়তো যে এদিন চৰকাৰে বিদ্যালয়বিলাক বন্ধ কৰি সকলো একাধিক্ৰমে আহিব গৰাজান বাগান প্ৰাথমিক বিদ্যালয় তাৰ পিছতে লক্ষীপুৰ প্ৰাথমিক বিদ্যালয় গাড়ীখন লগাই দিব।